আমি এতিয়া ৰাতিপুৱাই ওলাই আহিছোঁ একফালে যাবৰ কাৰণে আৰু গৈ পাই পেলাই জনাম ক'ত আহিছোঁ আৰু গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আমি আহি পাই গৈছোঁ গেটত। হা কি আমি আহি পাই গৈছোঁ এই বশিষ্ঠ মন্দিৰত আৰু ইয়াৰ পৰা গেটৰ পৰা আমি সোমাইছোঁ আৰু এইবোৰ মানুহবোৰ দেখিছে বলবমত যোৱা মানুহবোৰ আহি আছে। ইয়াতে ৰখিব লাগিব আৰু আমি ইয়াত লৈ লৈছোঁ ফুল চাকি ধূপ এইবোৰ লৈ ল'লোঁ। বেলপাত আৰু নাই নেকি বেলেগে? এইটো আপুনি মই দোকানে চাফা কৰি থাকি তিনি গছ ন। এই মন্দিৰৰ দুৱাৰমুখ না এইখিনি ভালকে খুঁজি ভালকে ক'ব নোৱাৰা। এইটো ধৰা না আমি গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ এতিয়া। মোৰ লগত আছে দীপাংকৰ। চাই দিয়া এবাৰ। গুড মৰ্ণিং সুপ্ৰভাত। পানী যে সেইফালৰ পৰা যাব লাগিব। এবাৰ তো ইয়াত পানী ল'ব আহিছোঁ আমি পানী ঢালিবৰ কাৰণে। এই দীপাংকৰ গৈছে পানী ল'বৰ কাৰণে। এইবোৰ চব বলবমত অহা মানুহবোৰ ইয়াত গা ধুইছে পানী লৈছে ইয়াৰ পৰা লৈ পেলাই বেলেগত ঢালিব গৈছে। দীপাংকৰে পানী লৈ আহিছে। আহা পাৰো স্লিপ আছে পুরো ধরা বলা বলা আগে জ্বলাইছে। বলো ইয়াত পূজা কৰি ল'লোঁ। ফুল চুল চৰাই দিছিলোঁ চবেই। ইয়াতে এডাল বেলগছ আছিলে ইয়াৰ গুৰিটো শিৱলিংবোৰ আছে চবেই ইয়াতে জল চঢ়াইছে। চবেই চাকি ধূপ চব বাহিৰতে জ্বলাইছে। মই ইয়াতে চাকি তাকি জ্বলালোঁ আৰু বেলপাত জল চঢ়াই দিলোঁ চব। এই দেখিছে পানীৰ খুঁত ইয়াত ইমান বেছি তো একো শুনিও নাপায় ভালকে। আৰু এই জেগাটো ইমান স্লিপি খোজ কাঢ়িব অসুবিধা হয় বহুত। এই দীপাংকৰ এইটো পানী ল'ব গৈছে।
দেখিছে এইখিনিতে পানীৰ ফুট ইমান বেছি বাপৰে কৃষ্ণ প্ৰভু এইবোৰ চব মানুহবোৰ ইয়াত আহিছে গা ধুইছে পানী লৈছে ইয়াৰ পৰা তাত ঢালিছে শিৱলিংগত এই নদীখন যিখন দেখিছে আপোনালোকে কেমেৰাত এই নদীখন মন্দিৰটোৰ পিছফালৰ পৰা বৈ আছে আৰু খুব দূৰলৈকে নাই কেমেৰাত যিমান দূৰলৈকে দেখিছে সিমানখিনিলৈকে আছে তথাপি আমাৰ পেহী এজনী কোৱা শুনিছিলোঁ যে নদীখন মন্দিৰটোৰ পিছফালৰ পৰা বৈ আহে আৰু অলপ দূৰত গৈ পেলাই নদীখন নাইকিয়া হৈ যোৱাৰ দৰে হয় দেখি পেলাই খুবেই আচৰিত লাগিছে এতিয়া যে সঁচাকৈ তেনেকুৱাই ইয়াৰ পিছত হয়তো বেলেগ কিবা কথা নাজানো যদি আপোনালোকে ইয়াৰ বিষয়ে কিবা ডিটেইলছ জানে তেনেহ'লে জনাব হয়তো মোৰ কওঁতে বুজোঁতে কিবা এটা ভুল হ'ব পাৰে যদি কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব যদি আপোনালোকে ডিটেইলছত জানে কিবা তেনেহ'লে নিশ্চয় জনাব দীপাংকৰ গৈছে পানী আনিবৰ কাৰণে আৰু আহি পোৱা নাই এতিয়ালৈকে আমি চাকি বেলেগকৈ লৈছোঁ আৰু মানে ঘৰৰ পৰা লৈ আহিছিলোঁ চাকিটো সেইটোৰ কাৰণে তেল ল'ব পাহৰি গৈছিলোঁ আকৌ তেল ল'ব গৈছোঁ আৰু দীপাংকৰ গৈছে পানী ল'বৰ কাৰণে আহি আছে দীপাংকৰ এইটো কি হ'ল উঠি গ'ল দীপাংকৰৰ পানী দিবৰ কাৰণে ঘটিয়ে উঠি গ'ল কি কৰিলা তুমি এই জল চৰাবৰ কাৰণে এই মন্দিৰৰ ভিতৰত যাবলৈ চব মানুহবোৰ ৰখি আছে লাইন পাতি আৰু বাহিৰতে পূজা চলি আছে এটা খুবেই পুৰণা হ'ব পাৰে এটা মূৰ্তি এটা আছে চবফালেতো মানুহে মানুহ আৰু ইয়াতে চাকি থৈ দিয়া এনেই থৈ দিয়া এই ডাঙৰটো ঢালি দিয়া নহ'লে আমাৰ হৈ গ'ল দৰ্শন কৰি এতিয়া যাব ওলাইছোঁ যাওঁ এই বান্দৰকেইটাই কি কেনেকুৱা হেৰি কৰি থাকে ন হৈ গ'ল আমাৰ দৰ্শন আৰু আমি এতিয়া ওলাই আহিছোঁ এয়া গেটত পাইছোঁহি আহিলোঁ ওলাই ৰাস্তাটোতো ভাল আছে ন আহি পাই গ'লোঁ ঘৰ আহি পাই গ'লোঁ অলপ সোনকালে গৈছিলোঁ কিয়নো আহি পেলাই আকৌ অফিচ যাব লাগিব অফিচত গোটেই দিনডাল বহি থাকিব লাগিব সেইকাৰণে সোনকালে গৈ পেলাই সোনকালে আহিছোঁ আৰু আহি পাই গ'লোঁ এতিয়া ৰাতিপুৱা উঠা ইমান ৰাতিপুৱাই উঠিছিলোঁ তো মোক এতিয়া আকৌ টোপনি লাগিছে মই ভাবিছোঁ এতিয়া শুই যাওঁ নেকি আৰু অকণমান এতিয়াতো আহি পেলাই মানে চব কাপোৰ এনেকৈ বিচনাত পেলাই থৈছোঁ এতিয়া আকৌ এইখিনি জাপি চাপি থ'ব লাগিব তাৰপাছত অফিচ যাম তাৰপাছত আকৌ মোৰ ডেইলি ৰুটিন ষ্টাৰ্ট হৈ যাব আজিতো মানডে হয় আজিৰ পৰা আৰু ছেটাৰডেলৈকে
ৰাতিপুৱাৰ পৰা গধূলিলৈকে অফিচত বহি থাক বাছ আজি শাওণ মাহটো আৰম্ভ হৈ গ'ল বাট মন্দিৰ যোৱাই হোৱা নাছিল তো আগৰটো সোমবাৰো যাম বুলি ভাবিছিলোঁ কিবা কিবি কামৰ কাৰণে মানে এইটোতো যাব নোৱাৰিলোঁ সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাই গৈ আহোঁ যাতে পিছত একো কাম নোলায় আৰু তো এতিয়া গৈ পেলাই আহি গ'লোঁ ঠিক আছে আকৌ অলপ পাছত লগ পাম তো ঘৰ আহি এতিয়া আকৌ অফিচ যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ অফিচ যাবলৈ ওলাই আহিছোঁ এতিয়াতো আৰু ছেইম অফিচ যাম আকৌ অফিচৰ পৰা আহিম সন্ধিয়া আজি তেনেকৈ বেলেগটো একো স্পেচিয়েল নাথাকিব মোৰ হিচাপত তো এনেই ভিডিঅ'জবোৰত এনেই আপোনালোকক আমনি কৰি একেখিনি বস্তু দেখুৱাতকৈ তো ইমানতে সামৰিছোঁ আজি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আৰু সেয়ে মৰম চেনেহবোৰ দি যাব ফেমিলি ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিউজটো কমকৈ হ'লেও আহিছে বাট তথাপি মানে ছাবস্ক্ৰাইব নাই কৰা মানুহবোৰে ভিডিঅ'বোৰ চাইছে আৰু গুচি গৈছে বাট ছাবস্ক্ৰাইব কৰা নাই তো সেইটো কৰি দিব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই